ভালো জানি তো লাভ কি হব জন্মতে লাগি অহা বেমাৰ এটা ডাক্তৰে ভাল কৰিব নোৱাৰে পিছতে পইচাবোৰ খৰচ কৰি দিলাম সেইখিনি পইচাৰে তাই বিয়াখন পাতক মোৰ চিকিৎসাৰ বাবে মায়ে মানুহৰ ঘৰে ঘৰে গৈ টকা ধাৰ বিচাৰি ফুৰিব নালাগে নাই মাক বুজোৱা মই তাইৰ সংসাৰখন চাব বিচাৰোঁ সময় থাকোঁতে মোৰ আগত কইনা যদি হয় থিয় দিয়ক প্লিজ বাই মই তোমাৰ লগত আৰু এনেকৈ প্ৰেম কৰি থাকিব নোৱাৰো দুদিন প্ৰেম কৰিলো বছ এতিয়া বিয়াত বহিব লাগে মায়ে আৰু এতিয়া চিন্তা কৰিব নোৱাৰে আৰু মায়ে সন্মতি নিদিয়ালৈকে মই বিয়া কৰিব নোৱাৰো তুমি কি তোমাৰ মাক কৰিব ভাল পাইছিলা মনৰ মিলন হ'বলৈ কাৰো পাৰ্মিশ্যন নালাগে সেইবুলিতো জীৱনৰ এটা ডাঙৰ সিদ্ধান্ত ল'বলৈ যাওঁতে মই মোৰ ঘৰখনক এভইড কৰিলে হ'ব জানো বছ তুমি তোমাৰ মাক লৈ যাই থাকা মোক কিন্তু কোনোদিন নিবিচাৰিবা প্লিজ আকাশ কথা চিন্তা কৰি কৰি মা ভাগৰি গৈছে অসুখ হৈছে চিকিৎসা কৰিলে প্ৰথমে আমাৰ বিয়াখন হৈ যাব দিয়া তাৰপাছত কাণৰ চিকিৎসা মই কৰিম মই ইয়াৰ কথা দিছোঁ মই তাৰ চিকিৎসা মই কৰিম প্ৰয়োজন হ'লে যিমান টকা দৰকাৰ হয় মই দিম টকা টকা কিমান টকা দিব কিমান টকা দিব আপোনাৰ টকালৈ মই চিকিৎসা কৰিম সুস্থ হওক তাৰ বিনিময়ত ৰিয়াক আপোনাৰ হাতত তুলি দিম ফাউল খেলিছে আপুনি নহয় নহয় আচলতে তুমি ভুল কৰিছা ঘৰখনত বৰ এজনী বৰ প্ৰয়োজন হৈছে আৰু মা দেউতাই প্ৰতিটো মুহূৰ্ততে মোক একেটা কথাই শুনাই থাকে ৰিয়াই কথাটো বুজিবলৈ এখনেই চেষ্টা কৰা নাই সেইবাবেহে কৈছিল বুজিব মই বুজাব পাৰিছোঁ সময়মতে প্ৰয়োজনখিনি পূৰণ কৰিব লাগে তাইৰ অবিহনে যদি আপুনি জীয়াই থাকিব নোৱাৰে আপোনাৰ অবিহনে যদি তাই জীয়াই থাকিব নোৱাৰে তেনেহ'লে পিছতে সময়বোৰ বৰবাদ কৰি দিলা আৰু জনাই দিলোঁ আপোনাৰ কথা মই কথা দিছোঁ মই বিয়াখন হ'ব আপুনি ভবামতেই যিকোনো সিদ্ধান্ত লোৱাৰ আগত পাহৰি নাযাবি তহঁতৰ মা জীয়াই আছে সৌখিদিনা মোৰ আঙুলি ধৰি তহঁতে খোজ কাঢ়িবলৈ শিকিছিলি আৰু আজি নিজৰ সিদ্ধান্তবোৰ নিজে ল'ব পৰা হৈ গ'লি তহঁত আজি মাপ আজি হাত জোৰ কৰি বিচাৰিছোঁ ইয়াৰ সংসাৰখন চাবলৈ দিয়া তাই সুখী হ'ব কেনেদৰে সুখী হ'ব বিনোদিয়া এই মানুহজনৰ লগত বিয়া হ'লে তই সুখী হবি নহয় সুখী মাক কৈ দে হবি লাজ কৰিছে নাই তোমাৰ আগত লাজ কৰিছে নাই আপুনি কওক ৰাখিব আৰু ৰৈ আছে আশীৰ্বাদ কৰে সিহঁতক কাপোৰ এসাঁজ আনিলে নাই পিন্ধক তাই কইনা সন্মুখত তাইক কোলাত তুলি দিব তাই কান্দিব তাতে বহুত আশীৰ্বাদ কৰি বহুত শান্তি মোৰ আয়ুসখিনি মই তাইক দি ইমান সৰু কথাতে আমাৰ লগত একো এটা আলোচনা নকৰে ইয়াৰ মাজত বিয়াখন যে ঠিক কৰি পেলালে ভালেই কৰিছে বুজিছে ভালেই কৰিছে বাইদেউ বাইদেউ সেই কাণৰ
মনৰ আশাটো পূৰণ কৰিব বিচাৰিছে বুজিছে এছে আৰু বৰ আশা ৰিয়া মাজনীৰ বিয়াখন চাবলৈ নাপাওঁ বুলি হাহাকাৰ কৰি ফুৰিছে তাইবোৰ সমস্যাত পৰিছো সমস্যা ইফালে চিকিৎসাৰ বাবে টকাও গোটাব পৰা নাই টকা গোটাইছে বুজিছে কিন্তু ৰোগীয়ে চিকিৎসা নকৰিলে কিডাল লাভ হ'ব কাণো আকৌ বুজিছে ৰিয়া মাজনীৰ বিয়াখন নোচোৱালৈকে সেইবোলে ডক্তৰ এটা বেজি কৈছিলোঁ কোনতলা আমাৰ পৰা একো নিবিচাৰিব পাৰে ৰিয়া মাজনীক আমি নিজৰ ছোৱালীৰ দৰে এইখন ঘৰৰ পৰা উলিয়াই পঠাব লাগে সেইটো আৰু ক'ব লগা কথা দেখা সিহঁতাল অকল সেই কোনতলাৰে ল'ৰা ছোৱালী নে এইখন ঘৰৰ ল'ৰা ছোৱালী সিহঁতাল বুজিছে চোতালখনে বেলেগ আপুনিহে বেলেগ কৰি দিলে নহয় তাই এইখন চোতালতে কোমৰ গুৰিত বহিব চাওকচোন বেচেৰীজনী গুচি গ'লে ঘৰখন বহু ৰুমা ৰুমা লাগে দিনটো তিয়ালৈ সি মাহীয়েকৰ কিমান বাৰ উমলি থাকে তাকো হিচাপে নাই হিচাপ নাই বুলি ক'লে নহ'ব নহয় হিচাপ শুনিব লাগিব ঐ গুণ ঐ তোৰ খাটাং পগলা যাচোন যা মাথাটো নি পেলাই অলপ ফ্ৰিজত ভৰাই থৈ অলপ ঠাণ্ডা হওক হেৰ আমি পাতি আছো কি কথা তাই কৈছে হিচাপ শুনাবলৈ 10টো মান শুনিব লাগিব গুণক যাচোন বহি কলম লৈ বা নুফুটিলেও কঁকালটোকে ঘূৰাইছে দেখিছে নাই কেনেকুৱা একদম পকিলি পকিলি হৈ আহিছে এইফালে কোৱা কাপোৰ 5যোৰ কিহৰ কাপোৰ বিয়া কাপোৰ আকৌ 2যোৰ তাই 3যোৰ মোৰ কইনা হ'বলৈ তোমাৰ মন গৈছে মই কিয় কইনা হ'ম আকৌ এযোৰ পিন্ধিম জোৰোণৰ দিনা এযোৰ পিন্ধিম বিয়াৰ দিনা এযোৰ পিন্ধিবা মোৰ শ্ৰাদ্ধ দিনা হ'ব তুমি চকু চাট মাৰি নতুন নতুন পিন্ধিবা আৰু মোক পিঠি ফটা গেঞ্জি কেইটামান উলিয়াই দিলে হ'ব আৰু এডাল নোমোৱা আৰু এটা কাম কৰিবা গম পাইছা নাই এই টুপিখনৰ তলত যে পাপা চাঙি আহি যায় চিকা হ'লে লাজ বোলা বস্তু তোমাৰ জনাই নাই তোমাৰ গাটো কোনো পুৰণা কাপোৰ থাকিব নোৱাৰে চব নতুন কাপোৰ ব্ৰেণ্ডেড জোতা জিন্স লং ৰঙা চাৰ্ট চকু চাকমা হাতত ধৰি মূৰত টুপি উঠত লিপষ্টিক উঠত লিপষ্টিক লৈ ল'ম নেকি তুমি কিয় ল'বা মই ল'ম অলপ কমাই ল'বা নহ'লে পোষ্ট অফিচৰ হাতত বুলি তোমাৰ মুখতে চিনেমা ফায়াৰ ব্ৰিগেড আহিছে বুলি মানুহে পলাব নহ'লে আৰু এটা কামকে কৰিবা কি বিয়াখন আনন্দ তুমি ৰভাৰ তলিতে পাক নাচিয়ে দিবা নাচিবলৈ ক'ত সময় পাম কিমান যে কাম থাকিব নোৱাৰে কি কৰিছা দুখ পাইছোঁ আনন্দ মই কৰিব লাগিছিল আনন্দ কৰিম বুলি মই তাৰ পৰা পলাইছো দুইজনে খুব কান্দিছে কিহৰ দুখত পাই মাকটো মই আগতে এনেদৰে কথা দেখাই নাছিল ইমান দুখ কিয় কৰিব লাগে ৰিয়া কৰি যাবলৈ ওলোৱাৰ বাবে মই যাবলৈ ওলোৱাৰ বাবে এইবোৰ তই কি কথা কৈছা ইমান অমংগলীয়া কথাবোৰ কিয় কৈ থাকা হা সঁচা কথাবোৰ অমংগলৰ ভয়ত আৰু কিমান তীব্ৰ ক্ষেত্ৰত দেখিব পাৰি সেই মানে মই মানে জীয়াই থাকিম নে আৰু তাইৰ বিয়াখন পাৰ কৰিব পাৰিম নেপাৰোঁ মই তুমি মাৰ ওচৰত যোৱা মাক বুজোৱা এই দুটা দিন অন্তত মোৰ কথা ভাবিব নালাগে বিয়াখনৰ কথা ভাবক আলহী অতিথিবোৰে বেয়া পাই যাব সেইবোৰ চিন্তা কৰক ঘৰখনত সোমাই থাকিলে মই কোন মুহূৰ্তত অশান্তি দিওঁ তাৰতো কোনোৱে ঠিক নাই মই ইয়াতে থাকিম দুটা দিন ইয়াতে থাকিম মনে মনে থাক ক'ব পাই মনে মনে থাক দুদিনৰ পিছত হয়তো মাহী মই একেবাৰেই মনে মনে থাকিম
মোৰ মনটো জনমতে বিষাই থকা হৈছে মাহী বৰ বিষ মাহী মোৰ বৰ ভাগৰ লাগিছে মাৰ পিছতো জিৰাব নোৱাৰো কষ্ট পাব মাহী মই মানে সৰুতে তোমাৰ কোলাতে টোপনি গৈছিলো দিয়াচোন ভাই দিয়া তোমাৰ কোলাত এবাৰ মূৰটো থম তুমি মোহাৰি দিবা মই অলপ টোপনি যাম দিয়াচোন মাহী মোৰ বৰ মন গৈছে তোমাৰ কোলাত এবাৰ আমারে মইনা শুবয়ে বাড়িতে বগরি রুবয়ে বাড়িরে বগরি পকি হরি গোলে মইনাই বুতলি খা কোন আছে ইয়াতিব বাবা গৈছো আন্ধাৰ ৰাতি কোন বাৰত গভীৰ নিশা কি লাগে কি হ'ল নোকোৱা কিয় পাইছে কুন্তলা কিয় আহিছে কি চাবলৈ আহিছে এই ঘৰ সম্পত্তি চোৰ ডকাইতৰ ডকাৰে কৰা আজি 20 বছৰ পাছত এই সকলোবোৰ চাফা হৈ ৰাখিলে তুমি ৰাখিলে এঙাৰ কেতিয়াও বগা হৈ নাযায় যি লেতেৰা কি লেতেৰাই তাৰমানে জ্বলাবলৈ আহিছে মুখ জ্বলাই মাৰিলে যেতিয়া নিজেও জ্বলি মৰিব এদিন কৈছিলো মৃত্যুৰ সময়ত তুমি পানী দি জুইৰ পৰা নুমাবলৈ কোনো ওচৰ চাপি নাথাকে কৈছিলো এদিন ঘৰখন শূন্য দেখিছো এৰা শূন্য দেউতা মৰি গ'ল তোমাৰ স্থান আন কাৰোবাক দিয়াৰ যোজা কৰোঁতে ডকাইতি কেছ এটা জেলত সোমালোগৈ 12 বছৰ বহুত ভাল দিন আছিল জেলৰ দিনবোৰ এতিয়া ঘৰখনলৈ আহি সুন্দৰ মাজত জীয়াই ভগৱানৰ বিচাৰত পাপৰ পৰা কোনো বঞ্চিত হৈ ইয়াত নহয় মই ইয়াত আপোনাৰ জীৱন পৰিক্ৰমা শুনিবলৈ অহা নাই এটা খবৰ শুনাবলৈ আহিছো ছোৱালীজনীৰ বিয়া মোৰ ছোৱালীৰ বিয়া মোৰ ছোৱালী জন্ম মৃত্যু বিবাহৰ খবৰ আনে নাপালেও জন্ম দিয়া জানিবলৈ পাব লাগে তাই আন ছোৱালীৰ দৰে দেউতাকৰ আশীৰ্বাদ পাবলৈ হাহাকাৰ কৰি নাথাকে এটা বস্তু লৈ যাব কি বস্তুৰ প্ৰতি মোহ উপজিল তোমাৰ হিৰত এদিন জিলিকি থকা সেন্দুৰখিনিৰ প্ৰতি যেতিয়া মোৰ মোহ নাথাকে এইখন ঘৰৰ কোনো বস্তুৰ প্ৰতি মোৰ মোহ নাই ইহঁত হালৰ কথা কেইদিন কৈছে ব্ৰহ্মা কৰি ছোৱালী এঘৰলৈ উলিয়াই দিলে জীৱজত দেউতাকৰ পদে ধূলানত দি ৰাম ৰাম মই সেইজন দেউতাৰ পদে ধূলা দিবলৈ ৰাম ৰাম যেনেকৈ আপোনাৰ উপস্থিতিত ময়া খোজা লালন পালন কৰিছে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিল সেইজন ককাকৰ তেজ সিহঁতৰ গাত বৈ আছে সেইজন মানুহৰ পৰশ লাগি থকা এই ধূলিকণি হ'ব তাইৰ বাবে ভূমি সন্তন অনতন ৰাম ৰাম ৰাম
রাম রাম আমিও চেতন নাথ ৰবা ৰবা তাকে এবাৰ চাবলৈ মোৰ বৰ মন গৈছে নিদিও চাবলৈ নিদিও কেশৰ কান্দোৰ শুনি নিজৰ সন্তান বুলি যাৰ মুখখন চাবলৈ সময় নাছিল সেই হেঁপাহৰ কোনো মূল্য নাই আকৌ এবাৰ মনত পেলাই দিওঁ পৰহিলৈ ছোৱালীজনীৰ বিয়া দুদিনৰ কাৰণে মোৰ কোচত উঠি মোক জ্বলাব লাগিছিল নহয় তই কিয় জীয়াই আছ তই
চাচোন আমাৰ দেউতা নাই ন মায়ে বৰ কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিলে আমি দুয়োটা ল'ৰালি একেলগতে উমলিছিলোঁ নহয় তেওঁ মোক বৰ মৰম কৰিছিলে মই কৰা দুষ্টামিবোৰৰ বাবে তই মোক শাসনো কৰিছিলি সেইকাৰণে এতিয়া পুৰত হাত থৈ ৰদালি হারি কাতি জারি দি ভোর পিয়া পারি দি তাতে অকৰামি খন নকৰিবিচোন হারি কাতি জারি দি ভোর পিয়া পারি দি তাতে আপুনি এনেকৈ থাকি পৰিলে কেনেকৈ হ'ব কওকচোন অন্তত ধৰ্মৰ অৱস্থাটো চাই আপুনি অলপ কেনেকুৱা লাগিলে বেয়া লাগিলে আমি নাটকখন চাই ভাল পালোঁ কি বুলি কয় আৰু আপোনালোকৰ আছিলে নাটকখন ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আপোনালোকে দেই আৰু এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিব আপোনালোকে টেনশ্যন নল'ব একদম ফাটাফাটি ভিডিঅ' আহি থাকিব কেনেকুৱা লাগিলে কৈ দিয়া আকৌ বঢ়িয়া লাগিলে ন আৰু এতিয়া এনেকৈ গাড়ী মহে কেনেকুৱা লাগিছে গাড়ী মহে কেনেকুৱা লাগিছে সৰুৰ পৰা ডাঙৰ হ'ল মই আজিহে থিয়েটাৰ চাই পাইছোঁ অঁ সঁচাকৈ এইখনত মই থিয়েটাৰ চায়ে পোৱা নাই একদম কান্দি পুৰা একদম কৈছোঁ নহয় হাঁহোনে কান্দোনে চব আছে ঠিক আছে তেতিয়া বাই বাই দেই তাৰপিছত ভিডিঅ' সামৰণি ইয়াতে সামৰণি মাৰি দিলোঁ এইখন দেখিছে নহয় কোনোবা কাৰোবাক দৰকাৰ হ'লে কাইলৈ মোক কমেণ্ট কৰি কৈ দিলেই হ'ল